নিৰ্বাচনৰ দিন চমু চাপি আহিছে কিন্তু UPPLৰো কোনোবা ঠাইত প্ৰাৰ্থী দিব কিন্তু কোন কেইজন প্ৰাৰ্থী ক'ত দিব ৰাইজৰ মাজত প্ৰশ্ন হৈ আছে এই সন্দৰ্ভত আপুনি কি ক'ব মই বৰ্তমান সময়ত আমাৰ এই চাপাগুৰি সমষ্টিৰ কথাটো ক'বলৈ ওলাইছোঁ এতিয়া ডিষ্ট্ৰিক্ট কমিটিত বা আমাৰ হাতত 7জনমান প্ৰাৰ্থী হ'ব বিচৰা মানুহবিলাকে কেণ্ডিডেট বিচৰা হৈছে তেওঁলোকৰ কেণ্ডিডেটৰ নামটোক মই ক'ব বিচৰা নাই কিন্তু আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা চেণ্ট্ৰেলৰ পৰা যিজন ব্যক্তিক আমি কেণ্ডিডেট হিচাপে দিব ঠিক তেনেকুৱাকৈ ৰাইজে আকোৱালি ল'ব বুলি আমি ভাবিছোঁ আৰু বহুত ৰাইজে বহুত মানুহ বিচাৰিছে তথাপিও যিজন মানুহক ৰাইজে বিচাৰিছে ঠিক তেনেকুৱা মানুহকে আমাৰ দলৰ পৰা টিকেট দিয়া হ'ব আৰু ৰাইজে বিচাৰিছে এতিয়া এজন সুদক্ষবান মানুহ ভাল মানুহ আৰু ৰাইজে সদায় দলৰ লগত থাকি ৰাইজৰ লগত থাকি ৰাইজৰ মাজত যি মানুহে সদায় কাম কৰি আহিছে সমাজ সেৱক হিচাপে বৰ্তমান কাম কৰি আছে ঠিক তেনেকুৱা মানুহকে ৰাইজে বিচাৰিছে আৰু ঠিক তেনেকুৱা মানুহকে আমাৰ দলৰ পৰা নিশ্চয় ওপৰ লেভেলৰ লিডাৰসকলে দিব বুলি আমি আশাবাদী